खुलुमबाय स्टुडिअ आं दानसोरां बसुमतारी क'क्राझार सहरनि आसाम टक सेटेलाइट चेनेलनि खौरांगिरि सन्जय रायखौ एनएलएबीनि मुं लाना बुथारनायनि हुमखि होनायनि सायाव दिनै गुवारै खेंफोरथि होदों एनएलएबीनि इउनियन सेक्रेटारि एन फानजारि बिथाङा। लोगोसे एनएलएबीनि मुं लाना गाज्रि हाबा मावनायनिफ्राय जानगाराव थानो खावलायदों एनएलएबीनि इउनियन सेक्रेटारि एन फानजारिया। মানে এই যোৱাকালি এটা কল ভাইৰেল লৈ বহুত এটা মানে হাল্লা গুল্লাটো শুনি আছোঁ আৰু দেখিছোঁ। একচুৱেলি নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বড়োলেণ্ড আমি এই হুমকিটো দিয়া নাই। এইটো হ'ব লাগে নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বেংগলী দিছে, কিন্তু আমাৰ ছাইডৰ পৰা দিয়া হোৱা নাই। আৰু মই আপোনালোকৰ চেনেলৰ যোগেদি এইটো এই ক্লিয়াৰলি ক'ব খোজোঁ যে আপোনালোকে কোনো এটা ডাউটলি ল'ব নালাগে, এইটো আমাৰ নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বড়োলেণ্ডে দিয়া হোৱা নাই। আৰু মই এইটো এটা কথা ক'ব বিচাৰোঁ যে আমাৰ নাম লৈ কেনা কোনোবা আনক যাতে তেনেকুৱা ভাবুকিটো নিদিয়ে, হয়। আৰু কিয়নো মানে আমাৰ এতিয়া আমি এটা ভাল এটা এই পৰিস্থিতিত আছোঁ। আমাৰ এই অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ লগত এতিয়া মানে হয় শান্তি আলোচনাৰ বাবে এতিয়া আলাপ আলোচনা চলি আছে। সেই গতিকে আমাৰ শান্তি আলোচনাৰ যাতে তেওঁলোকে কোনো এটা প্ৰব্লেম ক্ৰিয়েট নকৰে, তাৰ কাৰণে মই আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি তীব্ৰ ভাষাৰে মানে হয় গভীৰ কৰিছোঁ আৰু এইটো শান্তি আলোচনা আগবঢ়াৰ মানে এইটো বিষয় এতিয়া এনেতো অসম চৰকাৰৰ পৰা এটা ভাল এটা মেছেজটো পঠাই থৈছে আমাক। এইকেইদিনমান ভিতৰতে এই আলোচনাৰ কাৰণে বহিম বুলি কৈছে, কিন্তু একজেক্টলি ডেট আৰু টাইমটো দিয়া হোৱা নাই। সেইটো যদি আমি পাওঁ আপোনালোকক জনাম আৰু সেইটো হয় ৰেছপন্সটো এটা ভাল এটা ৰেছপন্সত আছোঁ আৰু বৰ্তমান হয়। ঠিক আছে।